মা, অ' মা, ইয়াত তুমি কি কৰি আছিলা? মই তোমাক ইমান বিচাৰি ফুৰিছোঁ। মই ঘৰ চাফা কৰি আছিলোঁ। কি হ'ল? আজি দেখোন তই মোক বৰ মৰমেৰে মাতিছ। আৰু তোৰ লগত এইজনী ক'ৰ ছোৱালী? তোৰ লগত পঢ়া নেকি? নহয় অ' মা, তাইক মই ভাল পাই আছিলোঁ। তাইৰ মাক দেউতাকে বেলেগ ল'ৰালৈ বিয়া ঠিক কৰিছিল। সেইকাৰণে তাই মোলৈ গুচি আহিল আৰু মই ঘৰলৈকে তাইক লৈ আনিলোঁ। তোৰ লাজ লগা নাই? তই আমাৰ নাক কাণ কাটিলি। বাপে আহি পালেহি এতিয়া তহঁত দুটাকে কাটি দুচেও কৰিব। ভালে ভালে মই তোক কৈছোঁ, কাৰ ঘৰৰ ছোৱালী আনিছ থৈ আহগৈ। কাম বন নাই, নিজে লোকৰ খোৱা। এতিয়া সি ছোৱালী আনি খুৱাব পাৰিব? মা, তুমি চিন্তা নকৰিবাচোন। ছোৱালী আনিলোঁ যেতিয়া মই এতিয়া কাম কৰিব লাগিব নহয়। তুমি মাত্ৰ দেউতাক কথাটো বুজাই ক'বা। ছোৱালী অনাটো কি তই বৰ সৰু কথা বুলি ভাবিছ নেকি? মই দেউতাৰ আগত কৈ দিম, দেউতাই বুজি পাব। আইজনী, তোমাৰ নামটো কি? মোৰ নাম জোনালী। চিকুৰ গাত অলপো দুখ নাই মা। তাক গালি নাপাৰিব। মোৰহে ভুল হৈ গ'ল। আচলতে মা আৰু পাপাই মোৰ কাৰণে বেলেগ এজন ল'ৰা ঠিক কৰিছিল। কিন্তু মই চিকুক আগৰ পৰাই ভাল পাওঁ। সেইকাৰণে মই তালৈ গুচি আহিলোঁ। মোক কি শাস্তি দিয়ে দিব, কিন্তু চিকুক একো নক'ব। তুমি জানানে নাজানা, তাৰ যে একো কাম বন নাই। দেউতাকৰ টকাৰে যে সি চলি আছে। তোমাক এতিয়া সি কেনেকৈ খুৱাব? সি মটৰ চাইকেল এখনৰ তেল ভৰাবলৈ হ'লেও দেউতাকৰ পৰা পইচা খোজে। আজিলৈকে নিজৰ পইচাৰে গেঞ্জি এটাও কিনি পোৱা নাই। হ'ব মা, এতিয়ানো কিমান বলকি নাথাকা আৰু। মই এতিয়া কিবা এটা কৰিম নহয়। আমাক এতিয়া ভিতৰলৈ যাবলৈ দিয়াচোন। মই দেউতা নহালৈকে তহঁতক ভিতৰলৈ যাবলৈ দিব নোৱাৰোঁ। দেখাততো ছোৱালীজনী বৰ ধনী মানুহৰ ঘৰৰ ছোৱালী যেন লাগিছে। মাক দেউতাক যদি তহঁতক পুলিচত দিয়ে, তেতিয়া আমি এইটো দুখত পৰিম। তহঁতি ভিতৰ নোসোমাবি। মই ডাঙৰ মানুহ কেইজনমান মাতি আনোগৈ। তুমি কি কাম কৰিবলৈ ওলাইছা মা? মইতো এতিয়া সৰু হৈ থকা নাই। তুমিতো জানাই মোৰ বয়স 22 বছৰ পাৰ হৈ গ'ল আৰু জোনালীৰো বয়স 20 বছৰ পাৰ হ'ল। মূৰ্খ, মই তোক সেইটো কথা কোৱাই নাই। লোকৰ ছোৱালী এজনী পলুৱাই আনিছ। মাক দেউতাকৰতো খং উঠিবই। খঙত যদিহে দেউতাকে কেনেবাকৈ পুলিচত দিয়ে, তেতিয়া আমাৰ কি হ'ব? নাই মা, মোৰ দেউতাই সেইটো কাম কেতিয়াও নকৰে। আমি 2-3 দিনৰ ভিতৰতে মা দেউতাৰ ওচৰত ক্ষমা বিচাৰি যাম, কাৰণ আমি ভুল কৰিছোঁ। আমি হ'লো গাঁৱলীয়া মানুহ। তুমি যিযোৰ সাজ পিন্ধি আহিছা, আমাৰ গাঁৱততো এইবোৰ সাজ নচলে। তুমিতো এতিয়া আমাৰ ঘৰৰ চাদৰ মেখেলা পিন্ধিব লাগিব। গাঁৱত আমাৰ এখন সমাজ আছে। তোমাক এইবোৰ পিন্ধি থকা দেখিলে মানুহে বা কি বুলি ভাবিব নাজানো। তুমি কি ভাবি এই ল'ৰাটোলৈ আহিলা? এতিয়াও সময় আছে, তুমি ঘৰলৈ ঘূৰি যোৱা। ঘৰলৈ অহাতকৈ পেহীহঁতৰ ঘৰলৈ যোৱাহেঁতেনেই ভাল আছিল। মায়ে যিমানখিনি কথা গালি পাৰিছে, মই ভবাই নাছিলোঁ মায়ে ইমানখিনি কথা শুনাব বুলি। ব'লা জোনালী, পেহীহঁতৰ ঘৰলৈ যাওঁ। পেহী বহুত মৰমীয়াল। আমাক কথাখিনি ক'লে পেহীয়ে বুজি পাব। মই আৰু ক'লৈকো নাযাওঁ। তুমি তোমাৰ ঘৰলৈ আনিছা। মা দেউতা যদি ৰাখে থাকিম, নহ'লে দুয়োটা ৰাস্তাৰ কাষতে পৰি থাকিম। মায়েতো আমাক একো বেয়া কথা কোৱা নাই। সমাজৰ ৰীতি নীতিখিনি কথাহে কৈছে। মই আপোনাৰ একো কথা বেয়া পোৱা নাই মা। আপুনি ভালেই কৰিছে, কথাখিনি মোক বুজাই দিছে। হ'ব, এতিয়া তোমালোক ভিতৰলৈ যোৱা। কাৰো ঘৰত থাকি আমনি দিব নালাগে। দেউতাই আহি কি পৰামৰ্শ দিয়ে দিব। মই যেতিয়া নিজৰ ল'ৰাক সংস্কাৰ দিব নোৱাৰিলোঁ, লোকৰ ছোৱালীক কি পৰামৰ্শ দিম? মই যে এতিয়া কি কৰিম ভাবিয়েই পোৱা নাই। কদমীৰ ওচৰলৈকে যাওঁচোন, কথাবোৰ কওঁগৈ। কি দিহা পৰামৰ্শ দিয়ে দুয়োজনী আলোচনা কৰোঁগৈ।